ওয়েলকাম টু মাই ইউটিউব চেনেল ৰাণা টেক সলিউশ্যন। বন্ধুসকল, আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'। আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোক জানিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন কোন বেংকৰ লগত লিংক হৈ আছে। হয় বন্ধুসকল, আজি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন কোন বেংকৰ লগত লিংক হৈ আছে। আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তো প্লিজ অনুগ্ৰহ কৰি মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰক। সৰ্বপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। অপেন কৰি লৈ ইয়াত চাৰ্চ কৰিব উদয়, আধাৰ কাৰ্ডৰ যিটো অফিচিয়েল চাইট হয় সেইটো। তাৰপিছত এণ্টাৰ কৰি দিব। ইয়াত উদয় যেটো আহিছে প্ৰথম অপশ্যন, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডৰ যেটো অফিচিয়েল ৱেবসাইট সেইটো ওপেন হৈ গৈছে। আপোনালোকে এই মাই আধাৰ যেটো আছে ইয়াত যাই কিনি এইফালে দেখা পাব চেক আধাৰ বেংক লিংকিং ষ্টেটাস। হয় বন্ধুসকল, এইটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে অলপ স্ক্ৰল ডাউন কৰি আপুনি ইয়াত আপোনাৰ আধাৰ কাৰ্ডখন ইয়াত বহাই দিব। দিয়াৰ পিছত আমাৰ কেপচাৰখিনি বহাই দিব। তাৰপিছত সেন্ড OTP ক্লিক কৰিব। সেন্ড OTP ক্লিক কৰাৰ লগে লগে আপোনাৰ যেটো আধাৰ কাৰ্ডৰ মোবাইল নম্বৰ দিয়া আছে, ৰেজিষ্টাৰ কৰা আছে, তাত এটা OTP যাব। এই OTP খিনি ইয়াত বহাই দিব। দিয়াৰ পিছত সাবমিটত ক্লিক কৰি দিব। সাবমিট ক্লিক কৰাৰ লগে লগে আপোনাৰ ডাটাখিনি ইয়াত ওলাই গৈছে। কোন বেংকৰ লগত লিংক হৈ আছে, বেংক নামটো ইয়াত আহিছে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংক LTD, আৰু এক্টিভ কেতিয়াও আপোনাৰ লিংক হৈছে এই ডেটটো ইয়াত দেখা পাব। এই আধাৰ কাৰ্ডখনত অনলি ফৰ এটা বেংক একাউণ্ট লিংক হৈ আছে, সেই বেংক একাউণ্টৰ নাম ইয়াত দেখুৱাইছে, আৰু বেলেগ লিংক হোৱা নাই, অনলি ফৰ এটাই লিংক হৈ আছে। তো এনেকৈ আপোনালোকে চাব পাৰিব আপোনাৰ আধাৰ কাৰ্ড কোন বেংকৰ লগত লিংক হৈ আছে। যিমানখিনি বেংক একাউণ্ট আপোনাৰ আধাৰ কাৰ্ডত লিংক হৈ আছে সকলোবিলাক ইয়াত শ্ব' কৰিব। আপোনাৰ যিমানটা বেংক একাউণ্ট লিংক হৈ থাকিব ইমানখিনি ইয়াত শ্ব' কৰিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টত কিমানখন লিংক হৈ আছে সেইটো আপুনি এইটো ভিডিঅ'ৰ জৰিয়তে চাব পাৰিব। তো বন্ধুসকল, যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি লওক, আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তো তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ।